হেল্ল', মুন্না নেকি? মই মুন্নাই কৈছো। আপুনি কোনে ক'লে? হে কুকুৰ, বৰ মাতটো ধৰে পাৰা নাই। মই শুনুই কৈছো। শুনুই কৈছে? তই যেতে আছা? মই ভাবছো আমেৰিকাত বোলে কৰোণাত বহুত মানুহ মাৰা গৈছিল, তো মাৰাই গেলি নেকি? আজি ইমান বছৰৰ মূৰত তোৰ মাতটো শুনছো, বুজি নাপাওতো। তই মোৰ নাম্বাৰটো ক'ত পালি কচোন? তই এতিয়া অসমৰ আটাইতকৈ ডাঙৰ ঠিকাদাৰ, তোৰ নাম্বাৰ নাপাম? দেচোন দে, তোৰ খবৰ ক, কি কৰছা? সেইগিলা খবৰ চবৰ বাদ দি, মই আজি অসমত যাম। কালি 3টা বজাত গুৱাহাটীত লেণ্ড কৰিম। তাৰ পৰা মোক পিক আপ কৰবি, তাৰপিছত কথা পাতিম দে। অকে, কালি মই তোক এয়াৰপৰ্টৰ পৰা লৈ যাম, তাৰপিছত 3 দিনমান দুৱা একেলগে ফুৰিম। আজি ইমান দিনৰ মূৰত অসমক আহি কিবা এটা বেলেগ ফিলিংছ আছে। তই গেলা মোক চেন্টি মাৰিব নালগে। ইমান দিন তোৰ অসমৰ লগি মনত পৰা নাই। তোক মই জানা আছে, তই কিবা কামত আছা। কিছু পইচা কামাইছে আম্পাই, ঘৰ বেলেগ বনাইছে কিন্তু। পইচা কি ভাই, হাতৰ মল। আজি আছে কালি নাই। যো ভিতৰত যো, তাতে বহি কথা পাতো। কচোন তই এতিয়া ইমান দিন আমেৰিকাত কি করলি? তইতো জানাই, ইঞ্জিনিয়াৰ পাছ কৰি মই আমেৰিকাত যাই এটা কোম্পানীত কাম কৰিলো। তাতে মই দিন ৰাতি কাম কৰিলো, কৰি অলপ পইচা জমা কৰিলো। তাৰপিছত নিজৰে এটা সৰু চাই কোম্পানী আৰম্ভ কৰিলো। তাতে মই সৰু সুৰা বিল্ডিঙৰ কাম কৰা, তাতে কালাৰ কৰা, এইবিলাক ঠিকা লোৱা আৰম্ভ কৰিলো। তাৰপিছত মই তাতে এটা ধনী মানুহৰ আপি এটা বিয়া কৰালো। তই জিন্দগীত সুবিধা বেছি থাকোঁতে গেল, তাতে সৰে পাই কিছু পইচা পালি হেন পাও। কথাটো হয়, মোৰ কোম্পানীত সৰু বহুতখিনি হেল্প কৰিলে। এতিয়া মই ডাঙৰ ডাঙৰ ব্ৰিজৰ কাম কৰো। তই সুধছে নহয় মই অসমতকে আহিলো। এই গুৱাহাটীত যে ব্ৰহ্মপুত্ৰৰ ওপৰত 3 নম্বৰ ব্ৰিজখন বনাব, তাৰে টেণ্ডাৰ মই মাৰছো। মই জানছোয়ে তই কিবা কামত আছা। তই এনেই মানুহ নহয়, মই তাতে টেণ্ডাৰ মাৰছো। ভাই, মোক টেণ্ডাৰটো লৈ দি। অসমত কিবা এটা কাম কৰা পাৰিলে মোৰো এটা নাম থাকে। হ'ব দে, কালি দেখা যাব। মুন্না, এটা কথা কচোন, তোৰতো পঢ়া শুনাও ভাল নাছিল, তই কেনেকে ইমান ডাঙৰ ঠিকাদাৰ হলি আই? শুন তেনেহলে, তহঁতে যেতিয়া মোক এৰি গেলি, মইতো পুৰা আকালা হলো। তাৰপিছত মই আমাৰ সমষ্টিৰ MLA তোৰ লগ লাগিলো। MLA হৈ মই 2খনমান কাজিয়াও করলো। তাৰপিছত মই MLA নিজে মানুহ হৈ গেলো। প্ৰথম পঞ্চায়তত ঠিকা কৰা করলো। পঞ্চায়তত ঠিকা কৰি অলপ লাভ হওঁতে ব্লকত ঠিকা কৰা করলো। মিনিষ্টাৰৰ মানুহ, অফিচাৰ গেলাও মেনেজ হৈ গেল। সেনকে ভাল পইচা কামালো। তাৰপিছত মই ডাঙৰ ব্ৰিজ এখনৰ কাম করলো, 500 কোটিৰ। ইয়াৰ পৰা আমাৰ দেখা পাই, তোক দেখাওচোন ব্ৰিজখান। সেই ব্ৰিজখান দেখছা না, কিমান ধুনীয়া? নাই দেখোন, অকল খালী নদীতো আছে। ভালকে চাও, 500 কোটি টকাৰ ব্ৰিজ দেখাই নাই নেকি? তই পাগলা হৈছা নেকি? ক'ত এটা ব্ৰিজ পালি? খেন্টা ব্ৰিজ বনালি দেখা পাবি। গোটাই 500 কোটি টকা খাই ফেলছো। সেই পইচা দি সেই ফাৰ্ম হাউচটো বনাইছো। কি ক, অসমত এনেকেও পাৰি? আমেৰিকা ধলি ফাঁচি দিব। ফাঁচিটো বাদ দি এনকে চলি আছে ইয়াতে। যো টেণ্ডাৰৰ টাইম হব। মই এতিয়া টেণ্ডাৰ বিলাক খুলি আছো, আপোনালোকে অলপ মন দি শুনিব। নাম্বাৰ 1, আমেৰিকাৰ এমাজন কৰ্পৰেশ্যন 800 কোটি টকা। নাম্বাৰ 2, চাইনাৰ আলিবাবা বিল্ডাৰ্ছ 1200 কোটি টকা। ছাৰ, মই আপোনাৰ লগত 2 মিনিট কথা পাতিব বিচাৰো। কোৱাচোন। ছাৰ, ঠিকাটো মোক 1800 কোটি টকাত দি দিয়ক। পাগল হলা নেকি? 800 কোটি টকাত আমেৰিকাৰ কোম্পানী কাম কৰি আছে, আৰু তোমাক মই 1800 টকাত দিলে মোক চৰকাৰে এৰিব নেকি? ছাৰ, আপুনি এইবোৰ চিন্তা কৰিব নালাগে। মোৰ মিনিষ্টাৰৰ লগত কথা পতা আছে। মই 200 কোটি টকা আপোনাক দিম, 300 কোটি টকা মিনিষ্টাৰক দিম, আৰু 500 কোটি টকা মই ৰাখিম। বাকী 800 কোটি টকাত আমেৰিকাৰ কোম্পানীটোক দি কামটো কৰাই দিম। আমেৰিকাৰ কোম্পানী কাম কৰিব, ৰাইজেও খুশ, আমিও খুশ। সকলো দি চাই চিতি আজি এই টেণ্ডাৰটো মুন্না কৰ্পৰেশ্যনক দিয়া হ'ল।